ছাৰ সোমাইছোঁ দেই। হয় হয় আহক বহকচোন। ধন্যবাদ ছাৰ। এতিয়া কওকচোন আপোনাৰ কি হৈছেনো? ইমান চুলি সৰিছে তাকে দেখুৱাবলৈ আহিছোঁ। সেইটো কথা ৰ'ব দেই, ছাৰ আহি আছে। তেন্তে আপুনি কোননো? মই ছাৰৰ লগত থাকোঁ। তেন্তে আপুনি আগতেই ক'ব লাগে, মই আপোনাক ছাৰ চাবলৈ এনেই মাতি আছোঁ। হ'ব দিয়ক আৰু মোক মাতিলে যিমান ছাৰ বুলি তাতে কি হ'লনো আৰু, হ'ব দিয়ক। ছাৰ আহিছে ৰ'ব দেই। ছাৰ আহক আহক। দাদা ক'তা? ডক্টৰ ছাৰ আহিছিলে বুলি কৈছিলে নহয়। কেলে এইজনে আকৌ ডক্টৰ ছাৰ? ধেমালি নকৰিব দেই, সোনকালে ডক্টৰ ছাৰক মাতক, মোৰ দেৰি হৈছে। খগেন কি হ'লো এওঁ? তাকে ছাৰ ময়ো ধৰিব পৰা নাই। দাদা এওঁৱেই ডক্টৰ। ধেমালি নকৰিব দেই, সোনকালে ডক্টৰ ছাৰক মাতক নহ'বা মই যাওঁগৈ। আৰে ভাইটি, ডক্টৰটো ময়েই। ডক্টৰৰ ড্ৰেছযোৰ পিন্ধিলে, ডক্টৰ চকীখনত বহিলে ডক্টৰ হৈ নাযায়। ডক্টৰ ছাৰ নথকা অৱস্থাত আপোনালোকে পেচেণ্ট চাই পেলাই পইচা ল'বলৈ আহিছে। খগেন কি কৈছে ই? হেৰা ছাৰৰ খং উঠিব, এওঁৱেই ডক্টৰ, সঁচাকে কৈছো। মই বিশ্বাস নকৰোঁ। মই যে ডক্টৰ, তুমি কিহত বিশ্বাস কৰা নাইনো? কাৰণ মই দেখুৱাবলৈ আহিছোঁ চুলি। চুলি কি দেখুৱাবানো তুমি? ইমান চুলি সৰিছে তাকে মই দেখুৱাবলৈ আহিছিলোঁ ডক্টৰৰ ওচৰত। সেইটো কথা। মই তোমাক মেডিচিন দি দিম, একেবাৰে চুলি নসৰা হৈ যাব আৰু নতুন চুলি আহি যাব ভাইটি। সেইটোতেতো কেনা লাগিছে। মানে তুমি কি বুজাইছা? মই মানে বেয়া মেডিচিন দিম? ছাৰৰ মেডিচিন খাই পেলাই টপা মূৰতো চুলি গজি গৈছে, ছাৰে বহুত ভাল মেডিচিন দিয়ে। খগেন অলপ বেছি হৈছে নেকি? কিয় ছাৰ? তোমাক মই কিমানবাৰ ক'ব লাগে মোৰ ওচৰত টপা শব্দটো ব্যৱহাৰ নকৰিবা বুলি? চৰি ছাৰ, মই পাহৰি থাকিলো। কি ফুচফুচাই আছে দেই আপোনালোকে? নাই একো নাই। ঠিক আছে, মই এতিয়া যাওঁ। আপোনালোকৰ লগত ধেমালি কৰি থাকিবলৈ মোৰ সময় নাই, গম পাইছে নাই? পিছবেলা যদি ছাৰ আহে তেতিয়া পিছবেলাই ছাৰৰ ওচৰত দেখুৱাবই লাগিব, আৰু লগতে আপোনালোক দুজনৰ কথাও ছাৰৰ আগত জনাব লাগিব। আৰে খগেন, এওঁ মোক ডক্টৰ বুলি কিয় বিশ্বাস কৰা নাই? মই কৰা সন্দেহটোৱে চাগে। কি কৈছা নগেন? ছাৰ একো নাই। আৰে ভাইটি, মই তোমাক কি প্ৰমাণ দিব লাগিব মই যে ডক্টৰ? প্ৰথমতে তুমি মোৰ মেডিচিন কেইটা খাই লোৱাচোন, তেতিয়া গম পাবা মই ডক্টৰ হয় নে নহয়। এমাহত তোমাৰ দাঁত চুলি মূৰত আহি যাব একেবাৰে। বাৰু ঠিক আছে, মই আপোনাক বিশ্বাস কৰিছোঁ বাৰু আপুনি ডক্টৰ বুলি। কিন্তু ইয়াতো এটা কথা আছে। কি কথা কোৱা? আপুনি মোক এমাহৰ ভিতৰত মূৰত দাঁত চুলি অনাই দিব ন ছাৰ? হয়, বহুতে মোৰ মেডিচিন খাই পেলাই ভাল ফলাফল লাভ কৰিছে। বাৰু ঠিক আছে ছাৰ, মই আপোনাৰ মেডিচিনটো গ্ৰহণ কৰিম। আপুনি মোক এমাহ সময় দিছে, মই আপোনাক 2 মাহ সময় দিছোঁ। আপুনি মোক দিবলগীয়া মেডিচিনকেইটাকে 2 মাহ একেৰাহে খাই লওক, আৰু আপোনাৰ টপা মূৰত এডাল হ'লেও চুলি আনি দেখুৱাই দিয়ক, তেতিয়া মই বিশ্বাস কৰিম আৰু মই আপোনাৰ মেডিচিনকেইটা মই গ্ৰহণ কৰিম ছাৰ। খগেন, পানী গিলাচ আনা। কি হ'ল ছাৰ, আচৰিত হৈছে যেন? নাই, একো হোৱা নাই। বাৰু দেই, তেন্তে মই আহিছোঁ। 2 মাহৰ পাছত আকৌ আহিম ছাৰ দেই, আহিছোঁ। ছাৰ কি হ'ব এতিয়া? তাকে খগেন, কিনা চুলি এগোছাহে মূৰত লগাব লাগিব আৰু। হয় ছাৰ, সেইটোকে কৰক, নহ'লে হাতলৈ অহা পইচা ওলাই গুচি যাব ছাৰ। মই আহোচোন বাৰু। ভগৱানে বাৰু ছাৰৰ মূৰত এডালো চুলি নাৰাখিলেনে? যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।